হাই এভৰিৱান, আজি এয়া ৰাতিপুৱাই পেনকেক বনালোঁ ল'ৰাৰ ডিমাণ্ডত, কাৰণ স্কুললৈ পেনকেক লৈ যায় বোলে। তো আৰু লগতে বোলো অলপ ৰূপ চৰ্চাও কৰি লওঁ, সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। তো এয়া প্ৰথমতে ৰূপচৰ্চাৰে ৰেচিপিটো দিছোঁ। ইয়াত এটা বাতি লৈ লৈছোঁ, 2 চামুচ কেঁচা গাখীৰ লৈছোঁ, গৰু গাখীৰ, আৰু আধা চামুচ হালধি আৰু আধা চামুচ বেচন দিছোঁ। মোৰ স্কিনটো কম্বিনেশ্যন স্কিন, অইলি আৰু ড্ৰাই দুইটাই হয়, সেইটো কাৰণে মই একদম পাতলীয়াকৈ ঘোলটো বনাই লৈছোঁ। যদি আপোনাৰ বেছি অইলি হয় তেনেহ'লে আপুনি বেচন অলপ সৰহকৈ দিব, মানে পূৰা ফুল এচামুচ দিব পাৰে, আৰু ধুনীয়া ডাঠকৈ আপুনি মুখত লগাই ল'ব। আৰু এয়া ধুলোঁ, শুকোৱাৰ পিছত ধুইছোঁ, ধোৱাৰ পিছত এয়া বহুত ধুনীয়া একদম ক্লিন লাগিছে। আৰু লগতে ইয়াৰ ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আৰু ইয়াত মই দৈ লৈছোঁ একাপ গুড় লৈছোঁ, গুড় একাপ লৈছোঁ, কাৰণ মই বহুত বেছি মিঠাও পচন্দ নকৰোঁ। আৰু এক কাপ সেই একেটা কাপেৰে লৈছোঁ ৰিফাইণ্ড অইল, আপোনালোকে বাটাৰো ইউজ কৰিব পাৰে। তাৰপিছত গোটেইখিনি মিক্স কৰি ল'ব। ইয়াৰ পিছত ইয়াত দিছোঁ ৰাগি একাপ চুজি আৰু একাপ আটা, 1 চামুচ মই দিছোঁ বেকিং পাউডাৰ, আৰু আধা চামুচ দিছোঁ, আধা চামুচতকৈ কম বেকিং চ'ডা, আৰু গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। মই অলপ ডাঙৰকৈ কেকটো বনাইছোঁ, আৰু কাৰণ সিহঁতিয়ে অকল নহয়, আমি চবেই খাম সকলোৱে, তো সেইটো কাৰণে গোটেইখিনি ভালকৈ মিক্স কৰিছোঁ। অলপ গাখীৰ দিছোঁ, গাখীৰ একেবাৰতে ঢালি দিয়া নাই, নহ'লে বেছি লিকুইড হৈ যাব। আৰু 5 মিনিটৰ কাৰণে ঢাকি ৰাখিছোঁ, আৰু সেই 5 মিনিটত আমি কলটো কাটি ল'ম। কল আপোনালোকে এটা দিব পাৰে, 2টা দিব পাৰে, নিজৰ ইচ্ছামতে দিব পাৰে। মোৰ ওচৰত এটা কলেই আছিলে, সেইটো কাৰণে মই এটা কল দিছোঁ। আৰু এইখিনি গোলকৈ কাটি লৈছোঁ, আপোনালোকে নিজৰ ইচ্ছামতে দীঘলীয়াকৈও কাটি দিব পাৰে। আৰু এতিয়া ইয়াত দিছোঁ গৰম পানী অকণমান। গৰম পানী যদি দিয়ে, এইটো মেইন আপোনালোকে ধ্যানত ৰাখিব যে যদি গৰম পানী দিয়ে নহয়, কেকটো বহুত ধুনীয়া একদম ছফ্ট হ'ব। তো গৰম পানী দিছোঁ, আৰু অকণমান গাখীৰ দিলোঁ ইয়াত। তাৰপিছত ধুনীয়াকৈ গোটেইখিনি মিক্স কৰি পেলাইছোঁ। আৰু এফালে মই এখন পেন লৈ লৈছোঁ, পেনত মই কলখিনি দি দিছোঁ, আৰু ঘোলখিনি তাৰ ওপৰত দি দিছোঁ। আৰু পেনকেক একদম ফটাফট বনি যায়, বহুত টেষ্টি হৈছিলে। খুব বেছি সময় প্ৰয়োজন নাই। কোনোবা আলহী আহিলেও বা ল'ৰা ছোৱালীক পিছবেলা সময়ত কিবা যদি খুৱাব বিচাৰে, তেনেহ'লে এই পেনকেকটো আপুনি ফটাফট ৰেডি কৰি ল'ব পাৰে। আৰু পেনখন মই বহাই দিছোঁ, গেছটো একেবাৰে চিমত আছে, আৰু এইফালে মই অকণমান হোল এটা আছিলে, সেইটো বন্ধ কৰি দিছোঁ। আৰু খুব আপোনাৰ 20 আৰু 25 মিনিটৰ ভিতৰত ধুনীয়াকৈ কেকটো হৈ যায়। মানে মই আপোনালোকক দেখুৱাইছোঁ, এইডাল মই ষ্টিকডাল ভৰাই দিছোঁ, লাগি অহা নাই। কেকটো একদম ধুনীয়া পাৰফেক্টকৈ সিজি গৈছে। আৰু কেক আমাৰ একদম ৰেডি হৈ গ'ল, আৰু ইমানেই ছফ্ট হৈছে, আৰু খাবলৈ বহুত টেষ্টি হৈছিলে। আৰু ইয়াৰ ওপৰত আপোনালোকৰ যদি চকলেট চিৰাপ আছে বা মৌজোল যদি খাই ভাল পায়, তেনেহ'লে আপোনালোকে ইয়াত দি দিব পাৰে। খুব হেল্ডি কেক হয়, ৰাগি আছে, চুজি আছে, আটা আছে, ময়দা ইউজ কৰা নাই, চেনি ইউজ কৰা নাই ইয়াত। আৰু চক একদম ইমানেই ছফ্ট হৈছে, মানে কাটোতে ভাগিয়ে গৈছে। অলপ ৰ'ব লাগিছিলে, কিন্তু ৰ'বলৈ সময় নাই, ফটাফট মই